हेलो एवरीवन की खबर आशा करूँ সকলো ভালে কুশলে আছে। আজি এটা ট্ৰেভেল ব্লগ লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোহি। বেকগ্ৰাউণ্ডটো অকণমান দেখুৱাই দিছোঁ, ধৰিব পাৰিছেনে বাৰু? আমাৰ অসমবাসীৰ বহুতৰে পৰিচিত মৰমৰ চান্দুবি। আজি আপোনালোকক মই চান্দুবি ঘূৰাম আৰু ভাবিছোঁ ৱাটাৰফল এটা আছে, তালৈ যাম আৰু লেক এটা আছে। আশা কৰোঁ আপোনালোকেও ভাল পাব চাই। তেতিয়াহ'লে পলম নকৰি আমি যাওঁ ফুৰিবলৈ। আমি সকলো একেলগে যাওঁ আৰু আশা কৰোঁ আপোনালোকে ভাল পাব, এনজয় কৰিব। বলক গৈ থাকোঁ। আপোনালোকক মই দেখুৱাওঁ আজি আমি বৰ্তমান ক'ত আছোঁ। এয়া চব পিছফালে লিখা আছে, মই বেক কেমেৰা কৰি দেখুৱাই আছোঁ। চান্দুবিলে আমাৰ কেইবাবাৰো অহা হৈছে, কিন্তু আজিলৈকে মই ভিডিঅ' কৰা নাছিলোঁ। আজিৰ প্ৰথমবাৰ ভিডিঅ' এটা কৰি ৰাখিলোঁ মেমৰি হিচাপে। এয়া টুৰিষ্ট ইনফৰ্মেশ্যন অফিচাৰ চান্দুবি পিকনিক কটেজ। অকণমান আপোনালোকক আমি য'ত আছোঁ কটেজকেইটা তাৰ ভিউটো এবাৰ দেখুৱাই দিওঁ। কটেজটোত থকা খোৱাৰ সুব্যৱস্থা আছে। আৰু এটা কথা জনাই থওঁ যে আপোনালোকে যদি খোৱাখিনি লৈ আহে, যেনে ধৰক চাউল, মাংস তেনেকৈ, তেতিয়া তেওঁলোকে সেয়া বনাই দিব। আপোনালোকে যি আনি দিয়ে সেয়াই বনাই দিব। আৰু নানিলেও কোনো কথা নাই, তেওঁলোকে বনাই দিয়ে তেওঁলোকৰ ফালৰ পৰা। খালি তেতিয়া অকণমান দামটো বেছিকৈ ভৰিব লাগে। আৰু যদি আপোনালোকে লৈ যায় তেতিয়াহ'লে জাষ্ট তেওঁলোকে বনাই দিয়া মিনিমাম প্ৰাইচ এটা লয়। আৰু কটেজৰ কাষতে টি ষ্টল কেইখনমানো আছে। সন্মুখত এখন ডাঙৰ ফিল্ড আৰু ফিল্ডখনৰ সিপাৰে আছে আমাৰ চান্দুবি লেকখন। এতিয়া বৰ্তমান আমি আছোঁ লেকৰ ওচৰত। লেকত এইডোখৰ একদম বৰ ধুনীয়া ঠাই এডোখৰ আছে। ঘূৰাই এবাৰ আপোনালোকক দেখুৱাই দিছোঁ। একদম মুকলি, ইয়াত কাৰ পাৰ্কিঙো কৰিব পাৰি বা এনেই খোজকাঢ়ি আহিব পাৰি। সেইপিনে লেকখন আছে, আপোনালোকক দেখুৱাম মই লেকখন। এয়া এতিয়া সকলো ৰেডি ফলছ চাবলৈ যাবলৈ, সকলো ৰেডি হৈ গ'ল। আমিও যাওঁ, ব'লক চাই আহোঁগৈ। আমি এতিয়া ক'লৈ যাম? ফুপু যাম ন। আমি আহিছোঁ বৰ্তমান লেকলৈ। আমি এতিয়া এটা ফলছ চাবলৈ যাম, চলকা ডেয়াৰ ৱাটাৰ ফলছ। আমাৰ লগত সৰু সৰু ল'ৰা ছোৱালী আছিল, আমি 3টা ফেমিলি গৈছিলোঁ। চ' তেওঁলোকে ৰ'দত কষ্ট পাব পাৰে, সেই বুলিয়ে আমি নাৱত নগ'লোঁ, খোজকাঢ়িয়ে যোৱা প্লেন কৰিলোঁ। আৰু এটা ৰাস্তা আছে, সেইপিনেদি যাম। নাৱেৰেও ফলছটো যাব পাৰি বুলি ক'লে এজন স্থানীয় লোকে। এতিয়া বৰ্তমান আমি গৈ আছোঁ চলকা ডেয়াৰ ৱাটাৰ ফলছ। খোজকাঢ়ি গৈ আছোঁ। গাড়ী পাৰ্কিং কৰি টিকেট কাউণ্টাৰ আছে। পাৰ পাৰ্চন 10 টকা ন? অঁ, পাৰ পাৰ্চন 10 টকা। গৈ আছোঁ আমি টিকেট কৰি। সেইটো ঘৰটো যে কেঁচা ঘৰটো দেখিছোঁ, টিকেট কাউণ্টাৰ। গৈ পামগৈ ওচৰতে। একেবাৰে ৱাটাৰফলত আপোনালোকক দেখুৱাম, ৱাটাৰফল পাই পেলাই। ধুনীয়া নাজাৰাটো এতিয়া আপোনালোকক মই দেখুৱাম, বেক কেমেৰা কৰি দিছোঁ। ইয়াত বহিবলৈ ধুনীয়া জেগা আছে। শব্দ শুনিছেনে? পানীৰ কি ধুনীয়া শব্দ, বহুত ভাল লাগে। এই ল'ৰাই তলত পূৰা খেলি আছে। অঁ,
ফাইনেলি আমি ফলছৰ পৰা আহি গ'লোঁ। এতিয়া যাম লাঞ্চ কৰিবলৈ। ৰাণীখামাৰ দ্য ৰিট্ৰিট, বৰ ধুনীয়া লাগিল জেগাডোখৰ, সেয়েহে ভাবিলোঁ অকণমান ভিডিঅ' শ্বুট কৰি ৰাখোঁ। ইয়াৰ পিছে আমি ইয়াত লাঞ্চ নকৰোঁ, আমি লাঞ্চ কৰিবলৈ বেলেগ এডোখৰ জেগালৈ যাম, আপোনালোকক নিশ্চয় লৈ যাম লগত। যিহেতু ভাল লাগিলে সেইকাৰণে ভাবিলোঁ অকণমান ভিডিঅ' কৰি ৰাখোঁ। কিন্তু ইয়াতো আপোনালোকে লাঞ্চ কৰিব পাৰে যদি আহে, আৰু ইয়াত কৰিবলৈ হ'লে বুক কৰিব লাগিব বুলি ক'লে, আৰু আমি বুক কৰি ৰখা নাছিলোঁ, জনাও নাছিলোঁ কথাষাৰ। মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক কৈ দিছোঁ, যদি আহে বুকিং কৰি আহিব পাৰিব। এতিয়া ফাইনেলি গৈ আছোঁ আমাৰ গন্তব্য স্থানলৈ। আমি য'ত লাঞ্চ কৰিম তালৈ গৈ আছোঁ, ব'লক গৈ থাকোঁ। এয়া আহি পাই গ'লোহি, আৰু এয়া চকী টকী এৰেঞ্জ কৰি ৰাখিছে, আৰু আমাক দিছে খাবলৈ থেকেৰাৰ পানী। খাইছেনে বাৰু আপোনালোকে জনাবচোন, খাই খুব ভাল লাগে নহয়নে বাৰু? গৰমত একদম বেষ্ট ড্ৰিংক। অলপ সময়ৰ পিছতে তেওঁলোকে এয়া চাহ বিস্কুট দিছেহি। একচুৱেলি আমি লাঞ্চ কৰিবলৈহে আহিছিলোঁ, তেওঁলোকে থেকেৰাৰ পানী চাহ বিস্কুট নিজে আয়োজন কৰিছে। ভাল লাগিল তেওঁলোকৰ আতিথ্য মৰম চেনেহখিনি। এটা কথা এইখিনিতে কৈ থওঁ আপোনালোকক, যে আপোনালোকে চান্দুবি আহিলে পৰাপক্ষত পাৰিলে ঠাণ্ডা দিনত আহিব। গৰমত কিন্তু বহুত বেছি গৰম ফিল কৰা যায়, আমি বহুত গৰম পাইছিলোঁ। ফাইনেলি আহি গ'ল আমাৰ লাঞ্চ। এতিয়া আমি লাঞ্চ কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ আকৌ। গাঁৱৰ ধুনীয়া পৰিৱেশ আপোনালোকে চাওক। গৈ আছোঁ আমি পথাৰলৈ। ল'ৰাকেইটাই একদম পূৰা গৰুৰ লগত, মানে এনেকুৱা পৰিৱেশটো নাপায় ইহঁতি, আজি পাইছে আৰু এৰি দিয়া নাই পূৰা। আমিও সেয়া কৰিবলৈ আহিছোঁ অকণমান পথাৰত ঘূৰি ঘূৰি, ভাল লাগে, ক'তনো পাম আৰু এনেকুৱা। এয়া ল'ৰাই পূৰা একদম গোটেইকেইটাই গৰু খেদি আছে। সেয়া আমি লাঞ্চ কৰি উভতিলোঁ। ৰাস্তাতে গাঁৱৰ বুঢ়া মানুহ এগৰাকীয়ে ঘৰৰ শাক পাচলি এনেকৈ থেকেৰা বিক্ৰী কৰি আছিলে, আমি দেখিলোঁ। তাৰপিছতে তিনিওটা পৰিয়ালে, আমি যি তিনিটা পৰিয়াল গৈছিলোঁ, আমি তিনিটা পৰিয়ালে অলপ অলপ থেকেৰা বান্ধি লৈ আহিলোঁ। গৰমত যিহেতু থেকেৰা পানী খাই খুব ভাল লাগে নহয় জানো। ফাইনেলি আমি কটেজলৈ উভতিলোঁ, আৰু আপোনালোকক মই কৈছিলোঁ যে কটেজৰ ওচৰতে লেকটো আছে, চান্দুবি লেকটো। এতিয়া আমি গধূলি সময়ত এনেই এপাক লেকৰ পৰা আহোঁগৈ বুলি আহিলোঁ। আৰু লেকৰ ওচৰত 5টা বজাৰ আগতে এইখিনি এক্টিভিটি কৰোৱা যায়। এক্টিভিটিজ কিছুমান আছে, ব'ট ৰাইড, জাংগল হাইক, ভিজিট নিয়াৰ ৱাটাৰফল, যিটো আমি গৈ আহিলোঁ, চাইক্লিং, কেম্পিং, তেনেকৈ। এয়া লাইফ জেকেট কিছুমান আঁৰি থৈছে, বহুত মানুহে এয়া ব'টিং কৰিও আছে। আৰু ব'টিং কৰি আমি ইপাৰলৈ যাব পাৰোঁ, সৰু সৰু গাঁও আছে, তাত গৈ আমি লাঞ্চ কৰিব পাৰোঁ। আগতে এবাৰ আহোঁতে আমি তেনেকৈ সিপাৰলৈ গৈছিলোঁ, এইবাৰ সিপাৰলৈ নগ'লোঁ, আৰু জাষ্ট ফলছটো চালোঁ। আৰু গোটেইকেইটা এক্টিভিটি যিহেতু একেলগে কৰিব পৰা নাযায় এদিনতে, আৰু ল'ৰা ছোৱালী লৈতো আৰু দিগদাৰ হয়, সেয়েহে আমাৰ হাতত 2-3 দিন লৈ আহিলে ভাল হয় গোটেইকেইটা এক্টিভিটি কৰিবলৈ হ'লে।
এনেকৈ গছত আঁকি থোৱা আছে তাকে আৰু গধূলি তেওঁলোকৰ এজন স্থানীয় লোকে বৰ ধুনীয়াকৈ আমাক বাঁহী বজাই শুনালে বৰ ধুনীয়া কেইবাটাও জনগোষ্ঠীৰ গীত তেওঁ বাঁহীৰ জৰিয়তে আমাক শুনালে খুব ভাল লাগিলে মই অকণমান ৰেকৰ্ডিং কৰি ৰাখিছিলোঁ গোটেইখিনি শুনোৱাটো যিহেতু ভিডিঅ'টো সম্ভৱ নহয় বহুত বেছি দীঘল হৈ যাব এটা বেলেগকৈ ভিডিঅ' বনাব লাগিব মই গোটেইখিনি গীত দিবলৈ হ'লে চ' অকণমান আপোনালোকলৈ আগবঢ়ালোঁ আশা কৰোঁ ভাল পাব নিজৰ ভাষাটো ক'ব নাজানে সেইকাৰণে পাতি ৰাখা বুলি কয় আৰু যিবিলাক ৰাখা নিজৰ ভাষাটো ক'ব জানে সিহঁতক ৰংদুঙীয়া ৰাখা বুলি কয় আপোনালোকক প্ৰথমতে শুনাম ৰাখাবোৰৰ সেই বিখ্যাত গোটৰ গীতটি আমি পাঞ্চনা বুলি কওঁ জনশ্ৰুতি মতে যেতিয়া ৰাখাসকলৰ ৰজা আৰু লগতে সৈন্যসকলৰ মৃত্যু হৈছিল মৃত্যু হোৱাৰ পিছত ৰাণী আৰু মহিলাসকলে দুখত পোৱা গীত এই গীতটি আপোনালোকক প্ৰথমতে শুনাইছে আমাৰ ল'ৰা ছোৱালীকেইটাইও কোনোদিনে তেনেকৈ বাঁহী বজোৱা খুব ওচৰত পোৱা নাছিলে সিহঁতেও চেষ্টা কৰিছে খুব ভাল পাইছে শুনি আজি হৈছে নেক্সট ডে এয়া আমি ব্ৰেকফাষ্ট কৰিছোঁ ব্ৰেকফাষ্ট কৰি এতিয়া আমি আৰু যামগৈ বেয়াও লাগিছে মনটো উপায়ো নাই আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে প্লিজ এটা লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ ভিডিঅ' যদি নতুন হয় তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব অফাৰত থকা বেল আইকনটো টিপি অল কৰি দিব যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে পোনপ্ৰথমে পায় তেনেহ'লে আজিলৈ আহোঁ আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ